কিবা ক'ব আপুনি? আমাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। টায়াৰ কাম কৰি থকা হৈছে। এইটো কিবা ক'ব নেকি? এইজন বিজেপি নেতাৰ আজি চকা পামচাৰ হ'ল। তেখেতে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে তেখেতৰ মপেড এক্সেল 100 এইখন বেয়া হ'ল। তেখেতৰ এক্সেল 100খন বেয়া হ'ল। তেখেতৰ এতিয়া ইমান কষ্ট কৰিছে, কি ক'ব আপুনি? নিৰ্বাচনী প্ৰচাৰ চলি আছে, হয়। তীব্ৰ গতিৰে আগবাঢ়িছোঁ আমি। হ'লেও মানে আপুনি বিজেপি পাৰ্টিজনক জয়ী কৰাবৰ কাৰণে ইমান চেষ্টা কৰিছে। বাইক পামচাৰ হৈ গৈছে। উপায় নাই। ঠিকে আছে, আমাৰ কাম চলি আছে। কষ্টফল সদায় মিঠা না মিছা হয়? মিঠা। কষ্টফল কেতিয়াবা মিছাও হৈ যায়। মিঠাই হ'ব। এবাৰ জাহাজ ডুবিব। এইবাৰ শদিয়াত জাহাজ ডুবিব। ধন্যবাদ।